हाई हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल रूपांशी ब्लॉग। दोस्तों आज जाने आपलोगे कार जन्मदिन है आमार एकदम बছৰ जन्मदिन है लॉर्ड कृष्णा जन्मदिन। तो ये दिन तो आमार फाলৰ পৰা আপোনালোকক जन्माष्टमीर बहुत 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 शुभेच्छा जनालो और आशा करूँ আপোনালোকে भगवान श्रीकृष्ण আপোনালোকক हाई कुटी ধেমালি কৰি সুখত ৰাখক যাতে সুকলমে ৰাখক ভালে ভালে থাকক সুস্থ হৈ থাকক আৰু আমিও যাতে আপোনালোকৰ আশীৰ্বাদৰ লগত ভালে থাকিব পাৰোঁ আপোনালোকক এনেকৈ ভাল ভাল ভিডিঅ' আগলৈ আগুৱাই দিব পাৰোঁ। তো আজি গৈ আছোঁ আমি लॉर्ड कृष्णार दिल्लीत केनेधৰণৰ पालन करे केनेকৈ आयोजन কৰি আছে দেখাই আছোঁ সৰু সুৰাকৈ। আৰু এতিয়া ৰাতি হৈছে আপোনাৰ 10:30 11টা বাজিলে মোটামুটি। তো আমি এতিয়া বাহিৰত যাম অলপমান বাহিৰত দেখাম কেনেকৈ ইয়াতে মোটামুটি প্ৰত্যেকটো জায়গাতে মোটামুটি 100 মিটাৰ দূৰতে এনেকৈ কৃষ্ণ জন্মাষ্টমী পাতে আৰু ধুনীয়া একদম ফূৰ্তি কৰে সকলে নাচি বাগি একদম পুৰা সভা নিচিনা হৈ আছে ইয়াতে ৰাতি। তো অকণমান আমি যাম বেছি নাযাওঁ বিশেষকৈ বেছি দূৰত নাযাওঁ আৰু গৈ আছোঁ আপোনালোকক ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব। বলক দোস্ত বাৰ্থডে খাই আহোঁ কেক কাটিছে বোলে কেকো খাব লাগিব। তো বলক গৈ আছোঁ আৰু আমাৰ এইটো মডেলিঙক চাওক এইটো একদম মডেলিং আৰু খাতাৰনাক। এই দোস্ত এয়া মন্দিৰত দেখা পাইছে নাই মন্দিৰত কি গান চলি থাকে আমাৰ ইয়াতে আমাৰ ওচৰতে আমাৰ বিল্ডিঙৰ ওচৰতে মন্দিৰ এটা আছে। এই মন্দিৰটোৰ এইবিলাক হিন্দী গান চলে চাওক তাকো বলিউডৰ ঢোলো বাজে পেঁপাও বাজে এইবিলাক। দোস্ত এয়া চাওক আমি ভিতৰত যাম মন্দিৰৰ। ইয়াতে মোটামুটি আপোনাৰ 20 মিটাৰ 30 মিটাৰ দূৰে দূৰে মন্দিৰে পাব আপোনালোকে। বৰ বেছি 100 মিটাৰ হ'ব 100 মিটাৰৰ দূৰে দূৰে মন্দিৰ আছে ইয়াতে সকলো পিনে। আমি ভিতৰত যাম ধুনীয়াকৈ ওলাই আহিছোঁ আমি সেৱা চেৱা কৰিলোঁ। বলক এতিয়া আমি ভিতৰত যাওঁ দেখাই আছোঁ কেনেকুৱা ধৰণৰ হয় মন্দিৰবিলাক কেনেকুৱা ধৰণৰ ইয়াৰ ভিতৰত। ধুনীয়াকৈ মূৰ্তিটো সজাইছে চাওক। দোস্ত আজি জন্মাষ্টমীৰ দিনটোত সৰু ল'ৰা ছোৱালী যিমান আছে ইয়াৰে সকলোৰে মাক দেউতাকে এনেকৈ শ্ৰীকৃষ্ণ বনাই আনে ৰাধা বনাই আনে চাওক কি ধুনীয়া মৰম লগা ড্ৰেছ পিন্ধাই একদম ধুনীয়াকৈ বাঁহী চাহি দি পিনে একদম কৃষ্ণ বনাই আনে সিহঁতে চাওক ধুনীয়া মৰম লগা হয় চাওক। তো লৈ বেটা আজিৰ দিনটোৱে হয় ৰাধা কৃষ্ণ পূৰ্ণিতা ডাঙৰ হ'লেতো মাৰে খাবি হাহাকাৰ হৈ যাব ৰাধা কৃষ্ণ হ'ব গ'লে। তো এই দিন হয় চব কি মৰম লগা হয় গোটেই ভাল লাগে কি ভাল ধুনীয়া পৰিৱেশ হয় এতিয়া ৰাতি সকলো আহি গৈছে। দোস্ত মন্দিৰত দৰ্শন কৰা হ'ল শ্ৰীকৃষ্ণক এতিয়া যাব লাগে আমি ধুনীয়াকৈ। কিন্তু ৰাস্তাত দেখা পালোঁ ইয়াৰ ফুচকা বিক্ৰী কৰি আছে চাওক পূৰবীয়ে মানে টানি আনিছে তাই কোনো বুদ্ধে নাযায় খুৱাই নিবই লাগিব তেনেকৈ নহ'লেও। তো তাইৰ কাৰণে প্ৰসাদ হয় বোলে। তো খাওক দে আৰু কি উপায় নাই কি কৰিব আৰু এয়া চাওক একদম মক্কি সোমাই দিছে। বেয়া সমস্যা আহি পালোঁ আমাৰ এতিয়া ৰুমত। এয়া দোস্ত আমি আহি পালোঁ ৰুমত। এতিয়া ৰাতি বাজিলে মোটামুটি কেইটা 12টা বাজিল ঘূৰি আহিলোঁ। এতিয়া এই পূৰবী তালা খুলি আছে। এইটো আমাৰ ৰুম হয় এইটো আমাৰ ফ্লেট হয় এইটো ফ্লেটটোতে থাকোঁ আমি। ভালকৈ দেখাম এদিন আপোনালোকক। আজি ইমানখিনি দেখাইছোঁ আজি আপোনালোকক ইমানখিনি দেখাইছোঁ পিছলৈকে ভালকৈ দেখাম আপোনালোকক। তো এয়া চাওক আমাৰ এই ফটা লৈছে চাওক বাপৰে পূজাৰী হৈছে মোক পূজা খাই আহিলে পূজা। দোস্ত আজিলৈকে শুভৰাত্ৰি গুড নাইট ধুনীয়াকৈ শুই থাকক। বলক ভাগৰ লাগিছে আমিও শুই যাওঁ ধুনীয়াকৈ জন্মদিন খাই আহিলোঁ বাই বাই।